ডুমডুমা টাউন ফিল্ডত ইয়াত শিল্পী দিৱস আয়োজন কৰিবলগীয়া হৈছে। কেন্দ্ৰীয় শিল্পী দিৱসখনি 16 আৰু 17 তাৰিখে আপোনালোকক আদৰণি জনাইছোঁ ডুমডুমা টাউন ফিল্ডলৈ। মূল তোৰণভাগ এইভাগ যথেষ্ট সুন্দৰকৈ তুলি দাঙি ধৰা হৈছে, যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বতে কেন্দ্ৰীয়ভাৱে আয়োজিত কৰিবলৈ লোৱা হৈছে শিল্পী দিৱসখনি। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক সুঁৱৰি আহিব আপোনালোকে সকলোৱে। যথেষ্ট ভাল লাগিব আপোনালোকৰ আশীৰ্বাদ বুকুত বান্ধি লৈ আমি এই শিল্পী দিৱসখনি ডুমডুমাৰ অঞ্চলত অনুষ্ঠান কৰিবলৈ আগবাঢ়ি আহিছোঁ। আপোনালোকৰ দিহা পৰামৰ্শেৰে এই সকলোবিলাক আজি সম্ভৱ হৈ উঠিছে। আহিব সকলোৱে। এই চেগতে আপোনালোকক সকলোকে আদৰণি জনাইছোঁ আৰু আপোনালোকক দেখাবলৈ লৈছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতিমূৰ্তি আৰু শ্বহীদ বেদী, আৰু এয়া ৰংঘৰ আৰ্হিত তৈয়াৰ কৰা একোটি দৃশ্য। আৰু এই মঞ্চভাগতে অহা 17 তাৰিখে অৰ্থাৎ শিল্পী দিৱসৰ দিনাই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু দীপলিনা ডেকা গীত পৰিৱেশন কৰিব। গতিকে আপোনালোকক নথৈ নোৱাৰি আপোনালোকে আহিব সকলোৱে, চাই ভাল লাগিব। আৰু পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাৰ এই কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলৈ লোৱা শিল্পী দিৱসৰ বিভিন্ন কলা প্ৰদৰ্শনসমূহ উত্তৰণৰ ক্ষেত্ৰত সহায় সহযোগিতাৰে যথেষ্ট সুবিধা কৰি দিয়াৰ বাবে। আৰু আমাৰ মূল তোৰণভাগত দেখাবলৈ লৈছোঁ বিভিন্ন জাতি জনগোষ্ঠীয় মহিলাসকলৰ সাজ পোছাকেৰে পৰিধানিত একোটি প্ৰতিমা সদৃশ। আৰু এয়া মূল তোৰণলৈ যোৱা ৰাস্তাৰ কাষৰ দৃশ্য। আহিব আপোনালোক সকলোৱে। আৰু পুনৰবাৰ ধন্যবাদ জনাইছোঁ সকলো সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাক এই চেগতে আমাৰ ডুমডুমা টাউন ফিল্ডত এই শিল্পী দিৱসখন উদযাপন কৰিবলৈ লোৱাৰ বাবে। জয় আই অসম।